বিটিআৰ অঞ্চলত 6.3 মানে ব্যৱস্থাটো ল'ব ওলাইছে 6.3 টো ময়ে ছাত্ৰ সন্থাৰ থকা সময়ত আমি একেলগে মিলি পেলাই এই চুক্তিত আমি আনিছোঁ আৰু এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰি আছোঁ আৰু সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাৰ্ষ্ট ফেজ হিচাপে 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰিলে। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী হাইস্কুলৰ লিষ্ট হৈ আছে। এইখিনি হোৱাৰ পিছত এমই আৰু এলপি লৈ যাব। আৰু এটা কথা মই ক্লিয়াৰ কৰি দিওঁ, কিছুমান মানুহ ইয়াতে ভুৱা এটা কথা প্ৰচাৰ কৰি আছে, বিৰোধীয়ে হওক বা কোনোবাই হওক, যে ইয়াত অকল বড়ো মিডিয়াম প্ৰভিঞ্চিয়েলাইজ হ'ব বুলি কেনে। কিন্তু বিটিআৰৰ ক্ষেত্ৰত বড়ো অসমীয়া বুলি নাই। বিটিআৰৰ ক্ষেত্ৰত বড়ো অসমীয়া মিডিয়াম যিবিলাক নিড বেছ প্ৰয়োজন স্কুল, যিটো স্কুলখন নহ'লে নহ'ব, সেই স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি আমি ডাটা ছাবমিট কৰি আছোঁ আৰু ইয়াৰ ওপৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ষ্টেটৰ ভাৰতীয় জনতা পাৰ্টিৰ লিডাৰশ্বিপ আৰু UPPLৰ মাজত আমি আলোচনা কৰিম যে অনাগত দিনত এই যিবিলাক খালী থকা পদ বা বিভিন্নবিলাক কেনেকৈ কৰা যাব আলোচনা কৰিম। বিটিআৰ অঞ্চলত 6.3 মানে ব্যৱস্থাটো ল'ব ওলাইছে 6.3 টো ময়ে ছাত্ৰ সন্থাৰ থকা সময়ত আমি একেলগে মিলি পেলাই এই চুক্তিত আমি আনিছোঁ আৰু এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰি আছোঁ আৰু সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাৰ্ষ্ট ফেজ হিচাপে 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰিলে। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী হাইস্কুলৰ লিষ্ট হৈ আছে। এইখিনি হোৱাৰ পিছত এমই আৰু এলপি লৈ যাব। আৰু এটা কথা মই ক্লিয়াৰ কৰি দিওঁ, কিছুমান মানুহ ইয়াতে ভুৱা এটা কথা প্ৰচাৰ কৰি আছে, বিৰোধীয়ে হওক বা কোনোবাই হওক, যে ইয়াত অকল বড়ো মিডিয়াম প্ৰভিঞ্চিয়েলাইজ হ'ব বুলি কেনে। কিন্তু বিটিআৰৰ ক্ষেত্ৰত বড়ো অসমীয়া বুলি নাই। বিটিআৰৰ ক্ষেত্ৰত বড়ো অসমীয়া মিডিয়াম যিবিলাক নিড বেছ প্ৰয়োজন স্কুল, যিটো স্কুলখন নহ'লে নহ'ব, সেই স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি আমি ডাটা ছাবমিট কৰি আছোঁ আৰু ইয়াৰ ওপৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ষ্টেটৰ ভাৰতীয় জনতা পাৰ্টিৰ লিডাৰশ্বিপ আৰু UPPLৰ মাজত আমি আলোচনা কৰিম যে অনাগত দিনত এই যিবিলাক খালী থকা পদ বা বিভিন্নবিলাক কেনেকৈ কৰা যাব আলোচনা কৰিম। বিটিআৰ অঞ্চলত 6.3 মানে ব্যৱস্থাটো ল'ব ওলাইছে 6.3 টো ময়ে ছাত্ৰ সন্থাৰ থকা সময়ত আমি একেলগে মিলি পেলাই এই চুক্তিত আমি আনিছোঁ আৰু এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰি আছোঁ আৰু সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাৰ্ষ্ট ফেজ হিচাপে 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰিলে। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী হাইস্কুলৰ লিষ্ট হৈ আছে। এইখিনি হোৱাৰ পিছত এমই আৰু এলপি লৈ যাব। আৰু এটা কথা মই ক্লিয়াৰ কৰি দিওঁ, কিছুমান মানুহ ইয়াতে ভুৱা এটা কথা প্ৰচাৰ কৰি আছে, বিৰোধীয়ে হওক বা কোনোবাই হওক, যে ইয়াত অকল বড়ো মিডিয়াম প্ৰভিঞ্চিয়েলাইজ হ'ব বুলি কেনে। কিন্তু বিটিআৰৰ ক্ষেত্ৰত বড়ো অসমীয়া বুলি নাই। বিটিআৰৰ ক্ষেত্ৰত বড়ো অসমীয়া মিডিয়াম যিবিলাক নিড বেছ প্ৰয়োজন স্কুল, যিটো স্কুলখন নহ'লে নহ'ব, সেই স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি আমি ডাটা ছাবমিট কৰি আছোঁ আৰু ইয়াৰ ওপৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ষ্টেটৰ ভাৰতীয় জনতা পাৰ্টিৰ লিডাৰশ্বিপ আৰু UPPLৰ মাজত আমি আলোচনা কৰিম যে অনাগত দিনত এই যিবিলাক খালী থকা পদ বা বিভিন্নবিলাক কেনেকৈ কৰা যাব আলোচনা কৰিম।